মানসিক বিকাশ নিজ মাতৃভাষাৰ জৰিয়তেহে সম্পূৰ্ণ হয় আৰু আমাৰ এই চাওতালী ভাষা ভাৰতীয় সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত এটি ভাষা আৰু শেহতীয়াকৈ নতুন শিক্ষানীতিত আমাৰ অসম চৰকাৰে চাওতালী ভাষাকো স্বীকৃতি প্ৰদান কৰিছে। প্ৰাথমিক পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলক যিবিলাক অঞ্চলত চাওতাল ছাত্ৰ ছাত্ৰীৰ সংখ্যা যিবিলাক স্কুলত আছে সেই স্কুলবিলাকত চাওতালী ভাষাৰ জৰিয়তে শিক্ষা প্ৰদান কৰাৰ এটা সিদ্ধান্ত লৈছে আৰু আমি চাওতালী সাহিত্য সভাই চৰকাৰৰ এই পদক্ষেপক আগবঢ়াই নিবৰ কাৰণে আমি তিনিমহীয়া চাওতালী ডিপ্ল'মা কোৰ্চৰ আয়োজন কৰি